আজি মুৰ্গী মাংস কেনেকৈ বনাই আপোনালোকক দেখাম আৰু কেনেকৈ চফা কৰে কেনেকৈ চাওক আপোনালোকে। হে এটা ৱেলকাম টু মাই ইউটিউব চেনেল বন্ধু ফ্ৰেণ্ডছ। আজি মুৰ্গী চব্জি হ'ব দেই। আপোনালোকে চাই থাকক কেনেকৈ মুৰ্গী চফা কৰি আছে। চাওক লেডিজ মানুহ কেনেকৈ মুৰ্গী চফা কৰিব জানে। আপোনালোকে চাওকচোন, মই এনেকৈ বহি বহি কাম আৰু তাক কৰিব দি আছে। চাওক মানুহজনীক কি পৰি গ'ল, চেচ চব বোকা সোমাই গ'ল। হাই ফ্ৰেণ্ডছ, এতিয়া য'ত নোমকেইটা ফুৰি আছোঁ, এতিয়া ক'ৰবাত ইয়াত নোম চোম লাগি থাকিব পাৰে না, সেইকাৰণে পানীত চব গোটেইকেইটা চাফা নহয়তো, সেইকাৰণে জুইটো অলপ ফুৰি দিছোঁ। ফ্ৰেণ্ডছ, মই মুৰ্গী চফা একো চোৱাই নাই। মই মানুহজনী কৰি আছে। তাক মহিলা মানুহ কেনেকৈ কাম কৰিব, মুৰ্গী চফা কৰিব জানে নে থাকে চাই আছোঁ। আপোনালোকক দেখাই দিছোঁ কেনেকৈ চফা কৰি আছে। আপোনালোকে এতিয়া জুইত ফুৰি আছেগৈ। এতিয়া চাওক এইফালে পূৰা ফুৰি আছে আৰু এতিয়া নোমকেইটা নাইকিয়া হ'ব। হাই ফ্ৰেণ্ডছ, এতিয়া ফাঁকি গুচোৱা হৈ গ'ল ইয়াত। এতিয়া জুইত ফুৰি ফাঁকি গোটেইকেইটা নাইকিয়া হৈছেগৈ আৰু অলপ অলপ। এতিয়া চাওক নাজানো বুলি কৈছে। পেটটো কেনেকৈ পালে হেনো দেখাই দিছোঁ। এতিয়া পালি দে এটা চফা কৰা হৈ গ'ল ফ্ৰেণ্ডছ। এটা কাটিব লাগিব। এইটোৱে হ'ব মুৰ্গী। অপাৰেশ্যন ছেকশ্যন হৈ গ'ল। ফ্ৰেণ্ডছ, বহুত দিনৰ মূৰত মই মুৰ্গী মাংস কাটিছোঁ। এতিয়া মই লেগ পিচটো কাটি লওঁ, এটা কাটি লৈ আৰু এটা কাটিম এতিয়া। এই কাঁহীটো ডিষ্টাৰ্ব দি আছে বে। একো তলত কলপাত একো কাগজ চাগজ পৰা নাই। এনেকৈ লাহে লাহে কাটি আছোঁ। বাইচাঞ্চ কেনেবাকৈ কাটোতে পুৰি যাব পাৰে না। প্ৰায় চাব এইটো এনেকুৱা নিমখ হালধি মছলা সানি দিছোঁ। এতিয়া মছলা সানি দিয়া হ'ল, গোটেইকেইটা হালধি মছলা দিয়া হ'ল। এতিয়া মিঠাতেলত দিলোঁ। এতিয়া ফ্ৰাই কৰিম, আপোনালোকে চাই থাকিব। আলু অমিতা Ayo,
হাই ফ্ৰেণ্ডছ, 8টা বাজিলে, ৰাতি 8টা বাজিলে, চব্জি তব্জি বনোৱা হৈ গ'ল। এতিয়া ভাত ভাজিব হৈছেগৈ আৰু অলপ জিৰাই ভাত ভাজিব, তাৰপিছত ভাত খাম। আপোনালোকে দেখাই থাকিম, আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা টিলিঙাটো বজাই দিব, যাতে নতুন নতুন ভিডিঅ' যাতে বনাই যাব পাৰোঁ। নে কি ক'ব লগৰ ফ্ৰেণ্ডছ, সেইটোৱে আৰু আপোনালোকে চাই থাকিব। ফ্ৰেণ্ডছ, এতিয়া ভাত খাবলৈ হৈছোঁ, এতিয়া ভাত খাম। আপোনালোকে চাই থাকিব। ভাত খোৱা নোখোৱাৰ আগতে কি কি কৰিছিলোঁ আপোনালোকে চাব, চাই লওক, তাৰপিছত ভাত খাম। আপোনালোকে চাই থাকিব। ভাত ফাৰ্ষ্ট ৰানিং হৈ গ'ল, আকৌ ভাত খুজি ল'লোঁ। এতিয়া আকৌ খাম আৰু ভাত 2 হেতামান লৈ ল'লোঁ। চাই থাকিব আপোনালোকে, খাই শেষ নোহোৱালৈকে কিমান মই ভাত খাই আছোঁ। বন্ধুসকল, ভাত খাই হৈ গ'ল, এতিয়া ফিনিছ। মজা লাগিছে দেই। চাওক খালি কেনেকৈ সদম হৈ গ'ল চাওক আপোনালোকে। কাঁহীৰ পৰা চফা কৰি দিলোঁ, একেবাৰে ধোৱা নিচিনা কৰি দিলোঁ। চাওক এতিয়া ভাত খাই যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে নতুন নতুন মই আকৌ আগবাঢ়ি ভিডিঅ' বনাই যাব পাৰোঁ। আপোনালোকে বুটৰ